এয়া আমি ৰিংকুত আৰু তেলো আৰু মানে জোৰণ আৰু জোৰণত যাব ওলালোঁ আমি। বলক বলক আমি ভিডিঅ'টো বাৰু চাই লওঁ পাছৰখিনি কি হয় বলক। এয়া বৰ্তমান আমি ৰঙিয়া চেফটি পালোঁ। চেফটি চকৰ পৰা আমি এতিয়া মেইন ৰঙিয়াৰ পিনে যাম আৰু। ৰিংকুটাৰ দেউতাক ইয়াৰ ফূৰ্তিতে ডেন্স কৰি আছে। আমি এতিয়া বৰ্তমান আহি পালোঁ ৰঙিয়া তৰণীত আমি আহি পালোঁ আৰু ইয়াৰ পৰা বাছৰ পৰা আমি লাহে লাহে নামি গৈ আছোঁ। এইবিলাক চব চাওক এইবিলাক। চাওক প্ৰকাণ্ড এটা মাছ কেনে লাগিছে। এতিয়া আমি লাহে লাহে কইনাৰ ঘৰলৈ গৈ আছোঁ। এয়া চাওক এইবিলাক চাওক কিমান মানুহ গৈ আছে। আমাৰ গাঁৱৰে মানুহ হয় এইবিলাক। এয়া কইনা এতিয়া বৰ্তমান ওলাই আহি আছে। আপোনালোকে চাই থাকিব কইনা ওলাই আহি আছে। এয়া চাওক কইনা, এয়া চাওক এয়া DSLR কেমেৰা মাৰাসকলে কেমেৰা মাৰি আছে। আৰু এয়া আমি ডাইৰেক্ট চাহ খাবলৈ গুচি আহিলোঁ। এয়া চাওক চুনি ডাঙৰ ভণ্টি চাই লওক আপোনালোকে। কেনে হৈছিল আৰু ৰান্ধি আছে। ঠিকনাবিহীন পথৰে মই এটি পঢ়ি ঘূৰি ফুৰো তনুৱা মন আজি পাখি মেলি দূৰণিৰে দেশৰে মাটিত ফুৰো আজি বিচাৰিছো এজাক বতাহ আপোনজনৰ সুবাসৰি সেউজীয়া বসুন্ধৰা সুঁৱৰি মাদকতা সামৰি মনৰ উৰি ফুৰো পখিলা সাগৰৰ গভীৰতা আকাশৰ বিশালতা বুকুতে লৈ ফুৰো বতাহতে নাচি ফুৰো দূৰণিতে পক্ষীৰ কোলে মোহনা গীত গোৱা গানে গানে আঁকি দিয়ে প্ৰকৃতিৰে ফুলৰে পাহি মেলি হাতৰে জোনময়া বতাহে। এতিয়া ভাত খাই উঠি কিনে পোনপ্ৰথমে ঘৰ গ'লোঁ আমি আৰু ঘৰত গৈ আছোঁ আমি এতিয়া ৰঙিয়া তৰণীৰ পৰা ঘৰত গৈ আছোঁ আমি চাওক।
আমাৰ গাঁও পালোঁ। এয়া গাঁও চাওক, এইটো আমাৰ বৰদেউতা হয় আৰু আমি বাছত ওলাই পাখি মেলি দূৰণিৰে দেশৰে মাটিত ফুৰো আজি বিচাৰিছো এজাক বতাহ আপোনজনৰ সুবাস ভৰি সেউজী বসুন্ধৰা সুঁৱৰি মাদকতা সামৰি মনৰ ব্যথা উৰি ফুৰো পখিলা আমি ঘৰ আহি পাই এয়া চাওক, বাছৰ পৰা লাহে লাহে নামি আছে আৰু এয়া চাওক দৰা, দৰা চাওক, দৰা বা কেনেকুৱা লাগিছে দৰাই জানে আৰু পুৰা ফূৰ্তিত আছে। চাওক। প্ৰকৃতিৰে আলপনা সিয়াতে ৰং